Hello everyone, সকলোকে স্বাগতম জনাইছো। আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে আসাম নীট কাউন্সেলিং 2026 যেটো অনলাইন ৰেজিষ্ট্ৰেচন মুকলি হৈ গৈছে। 13 আগষ্টৰ পৰা 15 আগষ্টলৈ অনলাইন ৰেজিষ্ট্ৰেচনৰ ডেট দিয়া আছে। গতিকে আজি 15 আগষ্ট, আজি 11:55 বজালৈ খোলা থাকিব অফিচিয়েল ৱেবছাইট। গতিকে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব আজি। তাৰপিছত যদি কৰা নাই, যদি অলৰেডি কৰিছে তেতিয়াহ'লে আপোনালোকে কৰিব নালাগে। নেক্সট কিছুমান এইটো ইম্পৰ্টেণ্ট টাইমলাইন আপোনালোকৰ বাবে বহুত জৰুৰী হয়, কাৰণ যিসকলে অনলাইন আবেদন কৰিছে টাইম টু টাইম আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। মই এইটো ভিডিঅ'ত কৈ দিম আপোনালোকে কোনটো ৱেবছাইটটো ডেইলি ভিজিট কৰি থাকিব লাগিব, এই গোটেইকেইটা কৈ দিম। অনলাইন ৰেজিষ্ট্ৰেচনটো আজিলৈকে চলিব, আজি 15 আগষ্ট, আৰু এইটো চইচ ফিলিংটো 16 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত দিব। আপোনালোকে লগ ইন কৰি পিনি সেইটো কৰিব লাগিব। নেক্সট অনলাইন লকিং আৰু আপোনালোকৰ অনলাইন ফিলিং অফ চইচ ফিলিংটো আপোনালোকে 16 পৰা 18 আগষ্টৰ ভিতৰত কৰিব লাগিব। আৰু অনলাইন লকিং অফ চইচ আপোনালোকে যিকেইটা মেডিকেল কলেজ চিলেক্ট কৰিছে সেইটো আপোনালোকে লগ কৰিব লাগিব 18 আগষ্ট তাৰিখে আপোনালোকৰ 5 PM to 11:55 PM। গতিকে এই সময়কেইটা আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। এই সময়কেইটাৰ ভিতৰতে আপোনালোকে নিজৰ কামখিনি কৰিব লাগিব। নেক্সট প্ৰচেছিং অফ ছিট এলটমেণ্ট 19 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত আপোনালোকৰ যিটো ছিট এলটমেণ্টটো লগ ইন কৰি পিনি চাব লাগিব। কোনটো ৱেবছাইটত কেনেকৈ লগ ইন কৰি আপোনালোকে নিজে নিজৰ মোবাইলত চাব পাৰিব সেইটো মই কৈ দিম। আৰু ডেট অফ ডিক্লেৰেশ্যন অফ ৰিজাল্টটো আপোনালোকৰ 22 আগষ্ট তাৰিখে ডিক্লেয়াৰ কৰা হ'ব। আৰু ডেট অফ ৰিপৰ্টিং এণ্ড জইনিং টু বি আপডেটেড। আপোনালোকে অফিচিয়েল ৱেবছাইট অসমৰ কাৰণে DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, আপোনালোকে DME বুলি চাৰ্চ কৰিলে ওলাই যাব। ফাৰ্ষ্ট লিংকত ক্লিক কৰি পিনি আপোনালোকে এনেদৰে আহি থাকিব লাগিব। নেক্সট ক্লিক ৰেজিষ্ট্ৰেশ্যন এক্সটাৰ্নেল লিংক এটা অ'পেন হ'ব। আপোনালোকে যেতিয়া এইটো লোডিং হৈ থাকিব তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ শ্ব' আপ হৈ যাব। আপোনালোকে ৰেজিষ্টাৰ কৰিবলৈ এইটো কৰিব লাগিব। ইয়াত কিছুমান ইম্পৰ্টেণ্ট নোটছ দিয়া আছে বা সেইকেইটা আপোনালোকে পঢ়িব পাৰে। তাৰপিছত ইয়াত ফ্ল' চাৰ্টো দিয়া আছে। নেক্সট আপোনালোকে ইয়াত নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে দিয়া আছে কেনেদৰে আপোনালোকৰ যিটো ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াত ফাৰ্ষ্টত কেণ্ডিডেটৰ নাম লাগিব, কেণ্ডিডেটৰ নামটো। নেক্সট ফাদাৰ নেম আৰু কেণ্ডিডেটৰ মাদাৰ নেম ইয়াত আপোনালোকে লিখিব লাগিব। ডেট অফ বাৰ্থ আৰু কেণ্ডিডেটৰ জেণ্ডাৰটো ইয়াত মেল নে ফিমেল সেইটো দিব লাগিব। তাৰপিছত এড্ৰেছত আপোনালোকে ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, আপোনাৰ চিটি, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰি ইয়াত। আৰু নেক্সট আপোনালোকৰ পিন ক'ডটো লাগিব, পিন ক'ডটো ইয়াত দি দিব আৰু চিলেক্ট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ যিটো ষ্টেটটো চিলেক্ট কৰিব দিব ইয়াত আপোনালোকে দেখা পাইছে। নেক্সট পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট কৰেছপণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ দিয়া আছে। গতিকে এড্ৰেছটো যদি চিমিলাৰ হয় তেতিয়াহ'লে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ নম্বৰ 1ত ভিলেজ, পোষ্ট অফিচ তেনেদৰে ফিল আপ কৰি যাব লাগে। নেক্সট আপোনালোকৰ এনেদৰে ফিল আপ কৰাৰ পিছত মোবাইল নাম্বাৰটো লাগিব। মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি পিনি ইয়াত চেণ্ড OTPত ক্লিক কৰিব লাগে। যেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰলৈ OTP যাব এই ক'ডটো ইয়াত ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগে। নেক্সট আপোনালোকৰ অল্টাৰনেট যদি ফাদাৰ বা মাদাৰৰ মোবাইল নাম্বাৰটো ইয়াত দিব লাগে। নেক্সট কেণ্ডিডেটৰ ইমেইল ID ইয়াত দিব লাগে। আৰু নেক্সট আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি নাই তেতিয়াহ'লে NA দিব পাৰে, নতুবা নট এভেইলেবল দিব পাৰে। নেক্সট আপোনালোকৰ কেটেগৰী অফ কেণ্ডিডেট, আপোনালোকে কোনটো কেটেগৰীৰ পৰা বিলং কৰে সেইটো মতে ইয়াত ফিল আপ কৰিব লাগিব। জেনেৰেল নে SC নে ST, প্লেইন STH বা OBC MOBC আপোনালোকৰ নিজৰ মতে সেইটো ফিল আপ কৰিব লাগিব। নেক্সট PWD কেটেগৰী, যদি শাৰীৰিকভাৱে সক্ষম তেতিয়াহ'লে য়েছ নতুবা ন'। ইয়াত আপোনালোকৰ সোধা হৈছে ডিফেন্স প্লেনিং ৰিজাৰ্ভেশ্যনৰ কাৰণে ইয়াত কিছুমান প্ৰশ্ন সোধা হৈছে, গতিকে এইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব ফ্ৰীডম ফাইটাৰৰ কাৰণে। আৰু নেক্সট ৱেডাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, যদি আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় আছামৰ তেতিয়াহ'লে য়েছ নতুবা ন'। আপোনাৰ আৰু ৰিচাইডিং এণ্ড স্কুলিং উইদিন আছাম, আপোনালোকৰ যিটো স্কুল বা কলেজখন অসমতে আছেনে সুধিছে, যদি আছে য়েছ নতুবা ন'। তাৰপিছত নেক্সট আপোনালোকৰ প্ৰিভিয়াছ এডুকেশ্যনেল কোৱালিফিকেশ্যন, ইয়াত আপোনালোকৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ ডিটেইলছ সোধা হৈছে, যিটো বৰ্ডটোৰ নাম আৰু ইনষ্টিটিউট কোনটো স্কুল বা কলেজত পঢ়িছিলে, গভমেণ্ট নে প্ৰাইভেট সেইটো সুধিছে, স্কুলখন, নেম অফ দ্য ষ্টেট, মেডিয়াম আৰু পাছিং ইয়েৰ, মাৰ্কশ্বিট, পাৰ্চেণ্টেজ সেইকেইটা গোটেইকেইটা লাগিব। আৰু ক্লাছ 12ৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ এই 4টা ছাবজেক্টটো আপোনালোকৰ বাবে মেণ্ডেটৰী হ'ব। আৰু যিটো ক্লাছ 12ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব লাগিব আৰু যিটো ইয়েৰ অফ পাছিং কোনটো চনত পাছ কৰিছে এইটো ইয়াত এণ্টাৰ কৰিব লাগিব। নেক্সট আপোনালোকৰ
11-12 যিটো 12 এক্সামিনেশ্যনৰ মাৰ্ক কেইটা ইয়াত এণ্ট্ৰি কৰিব দিছে। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ এই 4টা ছাবজেক্টৰে মেক্সিমাম মাৰ্ক আৰু মাৰ্ক অফ দি থিয়ৰীত টোটেল কিমান আছে, প্ৰেক্টিকেলত টোটেল কিমান আছে, আৰু থিয়ৰী আৰু প্ৰেক্টিকেলত মিলাই কিনে কিমান টোটেল সেইটো সুধিছে। তাৰপিছত মাৰ্ক অফ 10 থিয়ৰীত কিমান পাইছে, প্ৰেক্টিকেলত কিমান পাইছে, আৰু টোটেল থিয়ৰী প্ৰেক্টিকেল মিলাই কিমান পাইছে ইয়াত এনেদৰে আপোনালোকে ফিল আপ কৰি দিব লাগিব। পাৰ্চেণ্টেজ ইয়াত আপোনালোকৰ শ্ব' আপ হৈ যাব এই যিটো পাৰ্চেণ্টেজ। নেক্সট আপোনালোকে যদি তললৈ স্ক্ৰল ডাউন কৰে তেতিয়া NEET UG 2026ৰ ইনফৰ্মেশ্যন ইয়াত আপোনালোকক ফিল আপ কৰিব দিছে। NEET UG ৰোল নম্বৰ ইয়াত, এপ্লিকেশ্যন নম্বৰ আৰু কিমান স্ক'ৰ পাইছে সেইটো ইয়াত দিব লাগিব, আৰু অল ইণ্ডিয়া ৰেংক কিমান এইটো ইয়াত আপোনালোকে দি দিব লাগিব। নেম অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ, যিটো NEETৰ এক্সামটো কোনটো চেণ্টাৰ আছিলে সেইটো দিব লাগিব, আৰু চেণ্টাৰ কোডটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব লাগিব, আৰু আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰৰ এড্ৰেছটো ইয়াত লিখি দিব লাগিব। নেক্সট আপোনালোকক ইয়াত সোধা হৈছে ষ্টেট মেৰিট লিষ্ট ৰেংক এইটো কিমান, সেইটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব লাগিব। অল ইণ্ডিয়া NEET ৰেংক আৰু আছাম ষ্টেট মেৰিট লিষ্ট ৰেংক সেইটো আপোনালোকে যদি বিচাৰি পোৱা নাই তেতিয়াহ'লে PDF এটা আছে, সেইটো আপোনালোকক পিন কৰি দিম। নেক্সট ইয়াত আপোনালোকৰ ফটোগ্ৰাফ আপলোড কৰিব দিছে। ফটোগ্ৰাফটো যিটো চাইজত দিছে সেইটো চাইজতে আপলোড কৰিব লাগিব। চাইজ মাষ্ট বি লেছ দেন 50 KB, 50 KBতকৈ কম হ'ব লাগিব। হাইটটো 250ৰ পৰা 320 পিক্সেলৰ ভিতৰত, আৰু এইটো উইথ সেইটো 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত। নেক্সট আপোনালোকৰ যিটো ছিগনেচাৰ সেইটোৰ চাইজটো আণ্ডাৰ 30 KB হ'ব লাগিব, আৰু হাইট অফ দ্য ছিগনেচাৰ 100ৰ পৰা 180 পিক্সেলৰ ভিতৰত, আৰু উইথটো 150ৰ পৰা 220 পিক্সেলৰ ভিতৰত আপোনালোকৰ লাগিব। নেক্সট আপোনালোকে নিজৰ মতে ষ্ট্ৰং পাছৱৰ্ড ইয়াত দিব লাগিব, আৰু কনফাৰ্ম সেইটোৱে ইয়াত লিখি দিব লাগিব। নেক্সট তলত দিয়া আছে এটা কনফাৰ্মেশ্যন 7টা কনফাৰ্মেশ্যন পইণ্ট দিয়া আছে, আপোনালোকে ইয়াত টিক দিব লাগিব। গোটেইকেইটা তেনেদৰে টিক দি পিনি আপোনালোকে ফাইনেলি ছাবমিট অপশ্যনত ক্লিক কৰিব পাৰিব। ছাবমিট অপশ্যনটো আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ হৈ যাব। ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। লগইন অপশ্যনত ক্লিক কৰি আপোনালোকৰ যিকেইটা এপ্লিকেশ্যন নাম্বাৰ তাতে শ্ব' আপ হৈ যাব বা মোবাইলত আহিব, গতিকে এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে নিজে ক্ৰিয়েট কৰিছিলে সেইটো ইয়াত দি দিব লাগে, আৰু এপ্লিকেশ্যন নাম্বাৰটো মোবাইলত বা ইমেইলত আহিব। নেক্সট লগইন অপশ্যনত ক্লিক কৰি পিনি বাকী যিকেইটা ডকুমেণ্ট আপলোড দিব লাগে সেই ডকুমেণ্টকেইটা আপোনালোকে আপলোড কৰিব পাৰিব। গতিকে এইটোৱে আছিলে কেনেদৰে NEETৰ যিটো কাউন্সেলিংটো আপোনালোকে কৰিব পাৰি। আপোনালোকে যদি লিংকটো বিচাৰি পোৱা নাই এনেকৈ বিচাৰিব লাগিব। আপোনালোকে যদি গুগলত চাৰ্চ কৰে, গুগলত DME বুলি চাৰ্চ কৰিলে ওলাই যাব। এই ফাৰ্ষ্ট অপশ্যনটোৱে DME আছাম। গতিকে এইটো ইণ্টাৰফেচটো এনেকুৱা হয়। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰি পিনি আপোনালোকৰ যিটো লেটেষ্ট আপোনালোকে ডেইলি লগইন হোৱাৰ পিছতো আপোনালোকে ডেইলি ইয়াত ন'টিচত আপডেট হৈ থাকিব লাগে, কাৰণ টাইম টু টাইম আপোনালোকৰ যিকেইটা প্ৰচেছ সেইকেইটা প্ৰচিড হৈ গৈ থাকিব। গতিকে তাৰ বাবে আপোনালোকে ডেইলি ইয়াত আপডেট লৈ থাকিব লাগিব। গতিকে DMEৰ অফিচিয়েল ৱেবছাইটত ডেইলি ভিজিট কৰাটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয়। তাৰপিছত নেক্সট ইয়াত এডমিশ্যন ন'টিচ ৰিলেটেড বহুতো দি থাকিব ডেইলি আপডেট। তাৰপিছত লিংক ফৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবৰ কাৰণে আপোনালোকে এনেদৰে লিংক ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগে। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যন দিয়া আছে। গতিকে তাত আপোনালোকে ক্লিক কৰাৰ পিছত এটা এক্সটাৰ্নেল ৱেবছাইট এটা মুকলি হয়। এক্সটাৰ্নেল ৱেবছাইটত আপোনালোকৰ লগইন আছে। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত লগইন, নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগইন। যদি ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি কমপ্লিট হ'ল তেতিয়াহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পিনি লগইন কৰি বাকী যিকেইটা কাম সেইকেইটা আপোনালোকে কৰি যাব পাৰে। যদি পাছৱৰ্ডটো পাহৰিছে তেতিয়াহ'লে আপোনালোকে চিম্পলি লগইন অপশ্যনত গৈ পিনি ফৰগট পাছৱৰ্ড অপশ্যনটো আপোনালোকে ক্লিক কৰিব পাৰে। তাত গৈ পিনি আপোনালোকে ইজিলি পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে। পাছৱৰ্ডটো চেঞ্জ কৰিবৰ কাৰণে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো লাগিব। তাৰপিছত ৰিটাইপ পাছৱৰ্ডত যেতিয়া ক্লিক কৰে তেতিয়া মোবাইল নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰলৈ যিটো পাছৱৰ্ডটো আহি যাব। গতিকে আজিৰ ভিডিঅ'টো এয়াই।